নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ পাকঘৰলৈ স্বাগতম। আজি অমিতা ফুলৰ বৰ বনাইছিলোঁ। চাওঁচোন আহক কেনেকৈ বনালোঁ। ফাৰ্ষ্ট অমিতাৰ ফুলখিনি পাৰি লৈ আমি এটা এটাকৈ গুচাই ল'লোঁ। আপোনালোকে এনেকৈ গোটেইখিনি গুচাই লৈ নানিব, কাৰণ তিতা হয় ন অমিতা ফুলটো, সেইকাৰণে এটা এটাকৈ গুচালোঁ। গুচাই পেলাই অলপ পানীত বইল কৰি নিমখ অলপ দি পেলাই অলপ বইল কৰিছিলোঁ। ঠিক আছে, তাৰপিছত এয়া বইল হৈ গ'ল। তাৰপিছত কাঢ়ি লৈছোঁ। এতিয়া এটা পিঁয়াজ অলপ সৰু সৰুকৈ কাটি লৈছোঁ, আৰু তাৰপাছত ইয়াত যিখিনি বস্তু লাগে আৰু ধৰক নিমখ অলপ, এয়া জলকীয়া দুটা অলপ কাটি লৈছোঁ। তাৰপাছত অলপ বেচন দি পেলাই ইয়াত মিক্স কৰিম। ধৰক যিমানখিনি বেচন লাগে আৰু আন্দাজমতে আপোনালোকে দি ল'ব। তাৰপাছত এনেকৈ অলপ কম কমকৈ পানী দি পেলাই গোটেইখিনি মিলাই ল'ব। একেলগতে গোটেই পানীখিনি দি নিদিব। তাৰপাছত ইয়াত অকণমান ৰংটোৰ কাৰণে ৰেড চিলি অকণমান দিম, আৰু জনি জিৰা কেইটামান দি দিছোঁ। এইটো সোৱাদৰ কাৰণে দিছোঁ, আৰু এইটো আপোনালোকে স্কিপ কৰিব পাৰে। ৰেড চিলি দিবও পাৰে, নিদিবও পাৰে, বা জনি জিৰা দিবও পাৰে, নিদিবও পাৰে। এইখিনি মিক্স কৰি পেলাই আমি এতিয়া কেৰাহী এখনত অলপ মিঠাতেল লৈছোঁ, আৰু মিঠাতেল লৈ তাত এটা এটাকৈ দি দিছোঁ। আপোনালোকে এই পকৰীটো বনাওঁতে হাতে দি চাবচোন, হাতে দিলে পকৰীটো খাবলৈ বেছি ভাল হয়। আৰু অলপ উলট পালট কৰি দিলোঁ, আমাৰ অমিতা ফুলৰ পকৰী হৈ গ'ল। আপোনালোকে চাহৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে। আপোনালোকে আমাৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবচোন, আৰু যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।